Hello. So guys, আজি বহুত দিনৰ মূৰত ওলাই আহিছোঁ। এইকেইদিন আমাৰ এক্সামিনেশ্যন চলি থকাৰ কাৰণে একো ভিডিঅ' বনাব পৰা নাই। ক'ত গৈ আছোঁ চাই থাকক, এতিয়া কৈ নিদিওঁ। এতিয়া 1 বাজি গ'ল, আমি অলপমান দেৰিকৈ ওলাইছোঁ কাৰণ আজি অলপমান বৰষুণ পৰি আছিলে। কিন্তু এতিয়া চিন্তা নাই, কোনো ধৰণৰ বৰষুণ নাই, ৰ'দটো অলপ দি আছে। লাহে লাহে ৰ'দটোহে দিব ওলাইছে, বেছি কাঢ়া হৈ গ'লে আকৌ বেয়া লাগি যাব। আৰু বেছি দূৰ নাই, আছে 6-7 কিলোমিটাৰ মান হ'ব। ফটো এখন উঠি লওঁ ৰ, বঢ়িয়া ৰাস্তা। ফটো এখন উঠি লওঁ কাৰণ অহা সময়ত আমাৰ দেৰি হৈ যাব পাৰে। তো ফটো উঠি ল'লোঁ ধুনীয়াকৈ। ইমান ধুনীয়া পৰিৱেশত ফটো এখন নুঠিলে মোৰ মানে ভাল নালাগে। আৰু এইটোৱে হৈছে পাৰ্কিং প্লেছতে থ'ব লাগিব নে আগলৈ লৈ যাব পাৰোঁ নেকি? ঠিক আছে, বাইক ইয়াতে থৈ দিওঁ। এইখিনিতে ধুনীয়াকৈ থৈ দিওঁ চাওঁতে। ত' গাইজ ফাইনেলি পাই গ'লোহি হদহদি, একদম বেক চাইডত আছে। এইফালৰ পৰা ৰ'দটো আহি আছে, কিন্তু মোৰ অপজিটত চাগে বেয়া আহিছে ভিডিঅ'। আৰু মানে একদম বঢ়িয়া লাগিছে, পানী কুলু কুলু শব্দও আহিয়ে আছে। চাওক না পৰিৱেশটো। আজি ইয়াতে গা ধুব লাগিব। তো গাইজ আমাৰ হৈ গ'ল, একদম বঢ়িয়াকৈ চালোঁ, গা ধুলোঁ। এই একদম তলত দেখা পাইছে, আৰু এইফালে চব কিমান কৰা ঠাইতে কৰা। আৰু পৰিৱেশটো চাওক না, ইমান ধুনীয়া লাগিছে। চবফালে চাহপাত। আৰু এইখিনি তলতো আপোনালোকে যদি ওপৰলৈ উঠিব চেষ্টা নকৰে তেনেহ'লে ইয়াত তলতো গা পা ধুব পাৰিব। আৰু পিছফালৰ পৰা ৰ'দটো আহি থকা আন্ধাৰো আহিব পাৰে। মাছ ধৰি আছে দাদাহঁতে। মাছ পায়নে দাদা? এই সৰু বাবুটোক দেখিছেনে? ইও মাছ ধৰিবলৈ আহিছে, দেখিছে? এই পুৰা মাছ ধৰি আছে বৰশীত। মাছ ধৰি আছে। আৰু মানে আজি বহুত দিনৰ মূৰত সঁচাই বহুত ভাল লাগিছে। বেছি টাইম নাথাকোঁ আৰু। যদি এতিয়ালৈকে আপোনালোকে ভিডিঅ'টো লাইক কৰা নাই তেনেহ'লে লাইক কৰি দিয়ক। পাৰ্কিং প্লেচ একদম ধুনীয়া নাজাৰা আহিছে।